নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা আন ভিডিঅ'লৈ আহিলোঁ। আজি ভিডিঅ'টো হৈছে আপোনাৰ মাই বিজুলী এপ। যাৰ স্মাৰ্ট মিটাৰ আছে তেখেতসকলে এই ভিডিঅ'টো চাব পাৰে। আৰু স্মাৰ্ট মিটাৰ ভালনে আমাৰ আগৰ মিটাৰটো ভাল, তাৰো ডিটেইলছ মই ক'ম। এই চাওক আপোনাৰ কেনেকৈ লগ ইন কৰিব লাগে। ইয়াতে আপুনি দেখিছে কাষ্টমাৰ আইডি, যোনটো আপোনাৰ আইডি থাকে এটা মিটাৰৰ ভিতৰত, সেইটো এই আইডি ইয়াতে লগ ইন কৰিব লাগিব। মোৰ অলৰেডি লগ ইন কৰা আছে, লগ ইন মই নকৰিলেও হ'ব। লগ ইন কৰাৰ পিছত এই তলত আপোনাৰ এনেকৈ তাতে ক্লিক কৰিলে হ'ল। ক্লিক কৰাৰ পিছত আপোনাৰ দেখা পাই আছে মোৰ আপোনাৰ 140.42 পইচা মাইনাছ হৈ আছে। বৰ্তমান মই মানে পে' কৰিব লগা আছে, এইখিনি মানে আপোনাৰ মাইনাছ হৈ আছে। কেনেকৈ আপুনি ৰিচাৰ্জ কৰিব পাৰে, কেনেকৈ কি কৰিব পাৰে, সকলো এই ভিডিঅ'টোত আপোনালোকে মই ডিটেইলছ জনাম। সকলো আপোনালোকে অকণমান স্কিপ নকৰাকৈ ভিডিঅ'টো অকণমান লাম্বা হ'ব পাৰে, চাব, সকলো বুজিব। আৰু আপোনালোকে নাজানা মানুহ শিকিব পাৰিব কেনেকৈ ৰিচাৰ্জ কৰে, কি কৰে। দেখিছে মোৰ মাইনাছ কিমান আছে, মোৰ নাম, এড্ৰেছ, কিমান তাৰিখে মই ৰিচাৰ্জ কৰিছোঁ সেইটো আপোনালোকে ইয়াতে পাই যাব। আৰু ওপৰতো মানে শ্ব' কৰি থাকে কিমান টকা আপোনাৰ পে'ড আছে, কিমান হেৰি আছে। ৰিচাৰ্জ কেনেকৈ কৰে চাওক। ৰিচাৰ্জটো মই নকৰোঁ, আপোনালোকক দেখাই দিম কেনেকৈ কৰে। কিন্তু মেক্সিমাম আপুনি 100 ৰিচাৰ্জ কৰিব লাগিব, মেক্সিমাম তাৰ তলত নহয়। এতিয়া মই ধৰিলোঁ আপোনাৰ 200 ৰিচাৰ্জ এটা ধৰিলোঁ নকৰোঁ, 200 মাৰিলোঁ। আজিকালি সহজ, একদম ভাল। মোৰ মতে স্মাৰ্ট মিটাৰ আগৰ মিটাৰতকৈ বহুত ভাল বুলি মই ভাবোঁ। আৰু বহুত আপুনি যেনেকৈ ইউজ কৰিব সেনেকৈ আপোনাৰ বিল ভৰিব লাগিব। কিন্তু আগতে ইয়াতে আপুনি ৰিচাৰ্জ কৰিব পাৰে আপোনাৰ ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং, UPI, ৱালেট। আপুনি যিহত আপুনি মানে ৰিচাৰ্জটো কৰে এটা কৰিব পাৰিব। এটা সহজ উপায় হৈছে UPI ত আপুনি গ'লে এতিয়া আপুনি ক্লিক কৰিলে স্কেনাৰে দিব আপোনাৰ এনেকুৱা আপোনাৰ যি আপোনাৰ অপশ্যন আছে, গুগল পে' কৰে, হোৱাটছএপেদি কৰে আপোনাৰ, মোৰ iMobile কৰে, মানে ধৰি লওক আপোনাৰ যোনটো বেংক এপ আছে সেইটো কৰিব পাৰে, গুগল পে' দি কৰিব, ফোনপে', পে'টিএম সকলো দি ৰিচাৰ্জ হৈ যাব। আৰু 5 মিনিট ভিতৰত বস্তুটো কৰিব লাগিব। মই নকৰোঁ কাৰণে কেঞ্চেল কৰি দিওঁ, কাৰণে ফেইল দেখাইছে। এই ৰিচাৰ্জটো হোৱাৰ লগে লগে আপোনাৰ স্ক্ৰীণত আপডেট হৈ যাব। কমচে কম এটা মেছেজ আহে, APDL অসমীয়াত এটা মেছেজ আহিব আপোনাৰ কিমান অশান্তি পইচা যিটো কাটা যায়, বাকীখিনি আপোনাৰ ইয়াতে যোগ হৈ যাব। যদি মই 200 কৰোঁ, 140 টকা মাইনাছ হৈ মোৰ ইয়াতে 60 টকা যোগ হৈ যাব। আপুনি কিমান ইউনিট ইউজ হয় ডেইলি, বা আপোনাৰ নিজৰ হেৰি কথা, যিমান ইউজ কৰে সিমান আপোনাৰ মোৰ দেখিছে আপুনি আপোনাৰ 23 জুনত আপোনাৰ 19 টকা 85 পইচা আছিলে, 24 জুনত আপোনাৰ 23 টকা 99 পইচা, 25 জুনত আপোনাৰ 24 টকা 13 পইচা। ইয়াতে আপোনাৰ ঘণ্টাও আপুনি চেক কৰিব পাৰে। দেখি আপুনি 4টা বা 5টা গ'লে কিমান ইউনিট আহিছে, 5টা বা 6টা গ'লে মানে ঘণ্টা আপুনি ইউনিট চেক কৰিব পাৰে। এইটো বস্তু আপোনাৰ বঢ়িয়া বস্তু। এইটো সেইকাৰণে স্মাৰ্ট মিটাৰটো ভাল বুলি ক'ব পাৰোঁ। আপুনি যিমান ইউজ কৰে সিমান আপুনি বিল ভৰিব লাগিব। এতিয়া আগৰ দিনৰ মিটাৰত কি হৈছিল, মাহৰ আপোনাৰ ইউজ কৰক নকৰক 1500, 2000, 500, 600 সেনেকৈ বিল আহিছিল। কিন্তু এতিয়া আপুনি ইউজ কৰিলে বিল আহিব। এতিয়া মোৰ আগতে মাহত মোৰ 1500, 2000 গৰমৰ দিনত 2500 গ'লে আহিছিল। কিন্তু এতিয়া মোৰ গৰমৰ দিনত 700, 800, 1000 টকা আহি আছে। কিন্তু ফেন দুখন ইউজ কৰাৰ পিছতো ইয়াতে মই বহুত স্মাৰ্ট মিটাৰ মই বহুত বেটাৰ বুলি ভাবোঁ। আপোনালোকৰ যদি পুৰণা কেনেকৈ ৰিচাৰ্জটো আপুনি এতিয়া ৰেকৰ্ড ৰৈ যায়, আপুনি কিমান টকা কৰিছে। মই 25 এইটো ৰেকৰ্ড চাওক, সকলো ৰেকৰ্ড ৰৈ যায় ইয়াতে। আপুনি মান্থলি ষ্টেটমেণ্ট চাব পাৰে। আপুনি ক'ৰবাত বিল এখন দিব লগা হ'ল, এই মান্থলি ষ্টেটমেণ্ট মই এতিয়া মে' মাহৰ আপোনাৰ ষ্টেটমেণ্ট আপোনাৰ সন্মুখত ওলাই দেখাই আছোঁ। এতিয়া আপুনি ইয়াত ডাউনলোড কৰিলেই দিয়া আছে, মে' আহি গ'ল আপোনাৰ। মে' মাহত মোৰ কিমান টকা বিল আহিছিল, কিমান টকা মোৰ ৰিচাৰ্জ হৈছে, কিমান টকা মান্থলি হৈছে, 520.83 পইচা মোৰ হৈছে। সকলো ইয়াত ষ্টেটমেণ্ট নম্বৰ, সকলো আপোনাৰ বিল কিমান ওপৰত হৈছে, কিমান ইয়াতে সকলো আপোনাৰ এখন বিল আহি গৈছে। এইখন বিল আপোনাৰ ক'ৰবাত দিব লাগে দিব পাৰে, ওলাই ফেলে কয় আপোনাৰ পেন কৰি ওলাই ফেলে ইয়াত সকলো কিমান ইউনিট ইউজ হৈছে, ইউনিটৰ আপোনাৰ পইচা কিমান, সকলো ইয়াতে ডিটেইলছ বিলখনত আহি যায়। আপুনি ৰিচাৰ্জ মাহে মাহে কৰিলে হ'ল। সুন্দৰ স্মাৰ্ট মিটাৰটো মই বেয়া বুলি ভাবিছিলোঁ, আগতে অকণমান বেয়া থকা বুলি শুনিছিলোঁ। কিন্তু এতিয়া বহুত বেটাৰ আছে। ইউজ কৰিলে আপোনাৰ বিল আহিব, ইউজ নকৰিলে আপোনাৰ বিল নাহে। আপুনি মই ফেন চলাওঁ, যেতিয়া কালি মই ফেন বন্ধ কৰোঁ ইমান ইউনিট নাহে। মোৰ ইয়াত ইউনিট চাব পাৰে আপুনি। মোৰ 25 তাৰিখে আহিছে 4.11 ইউনিট, তাৰে 26 তাৰিখে আহিছে 4 ইউনিট, তাৰপিছত 3 ইউনিট, তাৰপিছত 2 ইউনিট, এনেকুৱা আপোনাৰ ইউনিট বাই আপোনাৰ শ্ব' কৰে কিমান ইউনিট ইউজ হৈছে। আপোনাৰ এইটো নাম, মিটাৰ নম্বৰ, স্মাৰ্ট প্ৰিপেইড, কিমান কিলো আপোনাৰ হেৰিটো মানে লোড লৈ আছে সেইটো আপোনাৰ শ্ব' কৰে। সকলোখিনি আপোনালোকে ইয়াতে দেখা পাব।
আৰু এইটো কিমান টকা মাইনাছ আছে কি আছে আপোনালোকক এনেদৰে মই শিকাই যাবলৈ চেষ্টা কৰিম। A to Z মাল্টি ট্ৰেডিং ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, ভাল লাগিলে শ্বেয়াৰ কৰিব বন্ধুবৰ্গলৈ, যে নলেজটো তেখেতসকলে পায়। আৰু কিবা কাৰণত কি কাৰণত আপোনালোকৰ ভিডিঅ' লাগে মোক কমেণ্টত জনাব, সেইকাৰণে ভিডিঅ' আনিব চেষ্টা কৰিম। A to Z মাল্টি ট্ৰেডিং সকলো শিকিবলৈ পাব। আৰু মোক কমেণ্টত মোৰ আহি আছিল মাটিৰ ওপৰত ভিডিঅ' লাগে, মাটি জৱনবাদী কেনেকৈ লয়। নেক্সট ভিডিঅ'ত আগত এটা মই ৰিং এপৰ লোনৰ ভিডিঅ' ওলাম, তাৰপিছত আপোনাক মই মাটি জৱনবাদী কেনেকৈ ওলায় সেইটো মই আপোনালোকৰ ভিডিঅ'ত উপভোগ কৰিম। চাওক আপোনালোকে ইয়াতে সকলো ধৰণৰ ছিষ্টেম আছে, ৰিচাৰ্জ হিষ্ট্ৰী আছে। ইয়াতে আপোনাৰ সকলো আপুনি এপটো খোলাৰ পিছত সকলোখিনি নাজানিলেও লাহে লাহে শিকি যাব পাৰিব, একো ভয় কৰিবলগীয়া কথা নাই। সুন্দৰ এপ, কোনো ধৰণৰ ইয়াতে ফ্ৰড নহয়। আৰামত ৰিচাৰ্জ কৰক, আৰামত বিন্দাছ গুগল পে', ফোনপে', পে'টিএম, বেংকিং এপেদি সকলো ধৰণৰ আপোনাৰ UPI দি স্কেনাৰেদিও হৈ যাব। ইয়াতে সকলো ধৰণৰ সুবিধা এই মাই বিজুলী এপটোত আছে। আপোনালোকে দেখা পাইছে কেনেকৈ কি কৰি আপোনালোকক মই লাইভ প্ৰুফ দেখাই দিলোঁ। আৰু কিবা জানিব থাকিলে মোক কমেণ্টত আপোনাক জনাব পাৰে। স্কিপ কৰিলে আপোনাৰ কাৰেণ্ট বেলেঞ্চ মাইনাছ হৈ আছে, ৰিচাৰ্জ কৰিলে এনেকুৱা সকলো ধৰণৰ আপোনাৰ সহজ উপায় আপোনালোকক দেখাইছোঁ। এনেকুৱা আপোনাৰ এইটো এটা কাষত আছে আপোনাৰ নটিফিকেশ্যন আপোনালোকৰ পইচা কম হ'লে আপোনাৰ কিমান 116 টকা কম হ'লে মেছেজ আহি যায়। মানে মেছেজটো আপোনাৰ মেছেজতো আহিব আৰু ইয়াতো এপছতো মেছেজটো আপুনি শ্ব' কৰিব পাৰিব। আপোনাৰ কিমান হেৰি আছে কি আছে, আপোনাৰ এই প্ৰিপেইড ষ্টেটমেণ্ট, আপোনাৰ মান্থলি ষ্টেটমেণ্টটো আপোনাৰ ওলাবৰ কাৰণে মেছেজ আহি যায়, আপুনি ওলাই থৈ দিব পাৰে। সকলো ইয়াতে আপুনি ষ্টেপ বাই ষ্টেপ বস্তুবিলাক দিয়া থাকে। আপুনি এটা কমপ্লেইন কৰক, এটা এপছতে এটা কমপ্লেইন কৰিব পাৰে। কিবা যদি আপোনাৰ প্ৰব্লেম হৈছে আপুনি কমপ্লেইন কৰিও আপুনি হেৰি কৰিব পাৰে। এনেকুৱা ভিডিঅ' পাবলৈ আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।